সেই গাইজ স্বাগতম টু বেবিন ব্লগছ আৰু আহি আছে ৰাস চাৰিওফালে ৰাসৰ হাহাকাৰ চলি আছে। আমাৰ ওচৰতে মানে ব্ৰহ্মপুৰত ৰাসৰ মহা আয়োজন কৰা হৈছে, বলক একবাৰ চাই হোৱাৰ লগতে আপোনালোককো দেখাই আছোঁ। আৰু মই কালিতে চুলি দাড়ি কাটি লৈছোঁ, পুৰা চিলচিলি আছোঁ না অলপ। আৰু ইয়াক চাচোন এইবাৰ এই চুলি দিলে কাটা নাই দেই, ইয়াক কিয় চুলি কাটা নাই এইবাৰ? চুলি তুলি ৰাখি দিছোঁ যে ইয়াৰ কিবা এখন মানে শ্বৰ্ট ফিল্ম আহি আছে, বিলেই নপৰে তাতে। আপোনালোকক লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰে। বলক এতিয়া বেছি দেৰি নকৰোঁ, যিটো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি যাব ল'লোঁ, এই স্কুটি যাব নোৱাৰোঁ দিয়ে ঠাণ্ডা মস্ত, সেইকাৰণে চাইচিকাখনতে আনি পাৰিলোঁ। এখনতে যাওঁ, গ্লাছ চ্লাছ কি মজাকৈ উঠি লৈছোঁ। এই যিহে ঠাণ্ডা বাপৰে বাপ, গ্লাছ চাছ উঠিলোঁ হয় আৰু এইটো দি এতিয়াতো দি ঠাণ্ডা লাগছে, আৰু বেছি বেছি দেখোন নাই। এই ঠাণ্ডা তাড়াতাড়ি যাব লাগে, ৰাতিপুৱা পোৱা কথা না। ৰাতিপুৱা আৰুতো এতিয়া ব্ৰহ্মপুৰ আহি গ'ল, ব্ৰহ্মপুৰ ৰাসখন কিন্তু এইবাৰ মজা হ'ব বে, গেলা মজা। আৰু মিছাইল চিছাইলো আনিছে দেখোন। অঁ দেখিছোঁ ৰ যোৱাকালি ৰাতি মিছাইল নে কিবা, আৰু এইফালে হেৰি যে ল'ব দিলে, এই কি বুলি কয় এইটো চকৰি চকৰি ল'ব দিলে গেলা গোটেই ফিটিং হৈ গ'ল। এতিয়া সেইখিনি অলপমান চাই লওঁ কেনেকুৱা কেনেকৈ কি কৰিছে। এতিয়া ব্ৰহ্মপুৰিও আহি পালোঁ, ব্ৰহ্মপুৰ আহিব লাগিব তেলডিপ বা খোলা আছে নে নাই গাইছ। ব্ৰহ্মপুৰ আহি পালোঁ, ইয়াতে চকচোন এলা এখন গেট, ব্ৰহ্মপুৰ চক আহি পালোঁ আমি। এলা গেট, বঢ়িয়াকৈ গাড়ীখন পাৰ্কিং কৰি লওঁ। এই গেটখন এখন প্ৰথম গেট ইফালৰ পৰা অখুৰা চাইডৰ পৰা প্ৰথম গেট এখন। এই মিছাইল বুলি কৈছিলোঁ যে এইটো মিছাইল চাওকচোন, এইটো মিছাইল, এই কয় এইটো মিছাইল। আৰু আমি ব্ৰহ্মপুৰ ৰাসৰ জেগাটো আহি পালোঁ। এখন গাড়ী চাওক, বঢ়িয়াকৈ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। এতিয়া আমি ভিতৰত কমে যাম লাহে লাহে। এয়া চাওক, এয়া দুৰ্গা মন্দিৰৰ গেট, ইয়াতে মানে ৰাসৰ গেটটো হ'ব। আপোনালোকে চাওক, পোনপ্ৰথমে আহি কেনে পালোঁ এইখন মঞ্চ। ইয়াতে মানে সদায় বেলেগ বেলেগ ধৰণৰ মানে কি সাংস্কৃতিক সন্ধিয়া চলিব। এইফালে এইখন সাংস্কৃতিক সন্ধিয়া মানে ধৰ নৃত্য যেনে আৰু কিবা কিবি আৰু এইখিনি চাওক, এইফালে মানে লাইন কৰি কিনে একেটাকে মূৰ্তিবিলাক থৈ দিব। মূৰ্তিবিলাক মই দেখাই আছোঁ, একযোৰ পৰা এটা এটাকৈ নতুনকৈ বনাই আছে, আৰু আগৰে পুৰণা যোৱা বছৰৰ পুৰণাও আছে, গোটেইখিনি দেখাই আছোঁ। তাৰপিছত চাৰিওফালে মূৰ্তি পাব। আৰু এইটো মিছাইলটোতো গমেই পাইছে, আমি যাব নাপালেও কথা নাই বাৰু, ইয়াৰ পৰা হ'লে ওচৰৰ পৰা হ'লে চাব পাইছোঁ। মিছাইলটো চাই লওঁ এবাৰ ওচৰৰ পৰা চাই লওঁ। এইফালে চাওক, আমাৰ এই চন্দ্ৰত যোৱা মানে মিছাইলটো আমাৰ ইয়াতে ব্ৰহ্মপুৰতে লৈ হৈছিল। লিখা আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বুলি। চাওক, এইটোতো দেখা পালে। আৰু এইফালে পিছফালে মীনা বজাৰ আছে, আমি সেইখিনি দেখাই আছোঁ। এবাৰ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। কথা হ'লে কি আই যাই পোৱা নাই, এখনতে যাই কিনে চাওঁ নেকি? বোমা বোমা মেলিও নেকি, মেলি কিনে অঁ এইবাৰ বান্ধি দিওঁ, বান্ধি দি বান্ধি ল'ব লাগিব। বলক বেছি দেৰি নকৰোঁ, আমি পিছফালৰ পৰা এইবাৰ আহোঁ। এইফালে কেনেকৈ দেখাই কৰি আছে, কি কৰি আছে গোটেইখিনি দেখাইছোঁ। ইয়াৰ পিছফালে এইবিলাক মূৰ্তিবিলাক থৈ দিছে, বাহিৰতে উলিয়াই থৈছে। যোৱাবাৰৰ আছে আৰু মানে কি নতুনকৈও বনাই আছে। এইবিলাক যোৱাবাৰৰ হয়। এই ভিতৰত চাওক, মই অলপ জুম কৰিব পৰা নাই, দৰ্জাটো মাৰাই আছে সেইকাৰণে। এইবিলাক ফিটিঙৰ কাম বেছি নাই আৰু, কালি মানে গোটেই ক্লিয়াৰ হৈ যাব। চাওক, এইফালে ওপৰত চাওক চকৰি, এখন ট্ৰেইন বুলি কয় নেকি? অঁ ট্ৰেইনেই হয়। ইয়াতে কাউণ্টাৰ, ইয়াতে আহি টিকেট ল'ব লাগিব আপোনালোকে। চাওক এইটো কি বুলি কয়, তৰা এইটো মানে গোল গোলকৈ ঘূৰিব চাগে। অঁ আৰু এইফালে এইখন পাগলা গাড়ী আপোনালোকে দেখা হৈছে। এইখন যদি উঠা নাই একবাৰ উঠি যাব পাৰে। মানে কি যদি মানে মই উঠি পোৱা নাই বাৰু, এইবাৰ উঠি চাম। মানে এইখন গাড়ী উঠি মানে কি মাথা চাথা ঘূৰি যায় আৰু একদম। আৰু এইফালে এইখন চকৰিটোতো মানে গোটেই ক্লিয়াৰ হোৱা নাই, আজি ক্লিয়াৰ হ'ব বুলি কৈছে। কথা পাতিলোঁ অলপ আগত। এইখিনি চকৰিৰ কাম আছে নেকি, চকৰি বস্তু ফিটিং কৰিব আছে। এইখিনি হ'লে গোটেইখিনি ক্লিয়াৰ হয়, আজিকালিৰ ভিতৰত হৈ যাব বুলি কৈছে। ৰাসৰ চাইডতে এইটো পুথিমাৰী নদী, আৰু এইখিনিতে মানে ধৰক এই বেলালক্ষীন্দৰৰ প্ৰতিমাটো থ'ব, মানে জালত ভাই নিয়া এইটো। আৰু মানে কি এইবাৰ মানে কি ইয়াতে দ্বিতীয় বাৰ্ষিক
ৰাস মহোৎসৱ হৈছে আৰু যোৱাবাৰো হৈছিল আৰু আহিব আৰু চাব আপোনালোকেও আৰু এতিয়া গোটেইখিনি ভালকৈ সজোৱা হ'ল মানে আৰু সজা হৈছে লাহে লাহে আৰু কালি গোটেইখিনি শেষ হ'ব যিহেতু আৰু লাইটৰ মানে ফকাচিংখিনি বৰ্তমান কৰা হোৱা নাই কৰিব ধুনীয়া লাগিব আৰু চাই কিনে আৰু আহিব আপোনালোকে চাব ভাল লাগিব 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব 27 তাৰিখলৈকে আমাৰ ই ক'ত গ'ল ইয়াততো বিচাৰি আছোঁ মই পাওঁ ক'ত গ'ল চালোঁ প্ৰথম এবাৰ চাই হ'ব এইফালে আছে ঐ তই কি কৰি আছা তই এতিয়া যাবি তই কি কৰে ওপৰত যাই কিনে কি কৰিবি কচোন ইচ্ছাটো আছিল নহয় ওপৰত যাই কিনে কৰিবি কি তই এইটো মানে প্লাষ্টিকৰ বনাই থৈছে এইটো অৰিজিনেল নহয় ভাবি আছো মই যাম আৰু 35 তাৰিখ মানে যাম দে আমি হ'ব যাম আৰু 35 তাৰিখ মানে যাম দে হ'ব এতিয়া যাই থাকোঁ মুজিব বাই লগ পালোঁ আহি পালোঁ এতিয়া মুজিব বাই দোকান দিব আহিব আৰু সকলোকে একেলগে এতিয়া দোকান দিব ফাষ্টফুডৰ দোকান হ'ব মুজিব বাই কিবা ক'বা নেকি মই কওঁ মানে দোকানখন আজি পূৰা বনাব লাগে বনাই কালিৰ পৰা ষ্টাৰ্ট দিব লাগে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 15 তাৰিখ কালিৰ পৰা হ'ব 15 তাৰিখ পৰা হ'ব ন ঠিক আছে আপোনালোকে আহিব আৰু মুজিব বাই দোকান সোমাব যদি মুজিব বাই দোকান সোমাই মোৰ নাম কৰিলে মানে কি মোৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট পাব আৰু সকলো ৰাইজক আহ্বান জনালোঁ মই আৰু ইফালৰ পৰা চাওক এইবিলাকত গোটাই মানে দোকান হ'ব কিবা কিবি দোকান আৰু চাৰিওফালে দোকান হ'ব আপোনালোকক ভিডিঅ'টো ভালকৈ দেখাম বাৰু এয়া আমাৰ বাবু এই চাওক বাবু ঘৰ ক'ত নেকি এইবাৰ ৰাস কেনেকুৱা হ'ব মজা হ'ব আৰু আগৰবাৰ কেনে আছিল আগৰবাৰ ভালে আছিল ভালে আছিল ন তো আমি এইবাৰ কালিৰ পৰা ৰাস হ'ব না ষ্টাৰ্ট তো আহিব লাগিব আৰু চাব লাগিব না তো আমি এতিয়া আহিলোঁ আৰু যদি আপোনালোকে বৰংপুৰ ৰাস চাব অহা নাই তেনেহ'লে আহিব বহুত মজা লাগিব কাৰণ যোৱাবাৰ মানে কি ধৰ আপোনাৰ 9 দিনীয়া কাৰ্য হৈছিল এইবাৰ 12 দিনীয়া কাৰ্যসূচী হ'ব যিহেতু 15 তাৰিখৰ পৰা 27 তাৰিখলৈকে হ'ব আৰু যদি আপোনালোকে ভিডিঅ'টো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব আৰু ছাইডৰ মানে কি ঘণ্টা এটা হয় ঘণ্টা এটা থাকে যে এই ঘণ্টাটোত কল কৰি দিব আজিৰ কাৰণে বাই আজিকালি